মায়াবিনী রাতের তোমার ছবি গোপনে আহি ইয়ার তুমি যে মোর শুকান নিয়নৰে চেঁচা নামি অহা ৰ'দৰে মোৰ দেহত প্ৰতিপুৱা ৰাইজক সম্বোধন কৰিছে এইটো কোৱা গৈছে যে ৩ জুলাইলৈকে ফটোখন আঁকিব নালাগে, তাৰপিছত ফটোখন আঁকিব পাৰিব। কিন্তু মাৰ্চেল বৰুৱাই যেতিয়া সংবাদমাধ্যমৰ সৈতে কথা পাতিছিলে, প্ৰাগ নিউজৰ সৈতে আমি যেতিয়া তেওঁৰ সৈতে কথা পাতিছিলোঁ, তেওঁ তোমালোকৰ আমি ছবিৰ পক্ষত আছোঁ, আমি ইতিহাসৰ পক্ষত আছোঁ, আমি কংগ্ৰেছ জুবিনৰ পক্ষত আছোঁ, এনেধৰণৰ কিছু প্ৰস্তাৱ এই দুমুখীয়া স্থিতি তাকে লৈ পেলাই প্ৰশ্ন অৱতাৰণা হৈছে।